মই এটি কবিতা লিখিছিলোঁ। কবিতাটোৰ নাম মন। আকৌ মন গৈছে মোৰ প্ৰেমত পৰিব, সৰসী এগৰাকী গাভৰুৰ। লিখিব মন গৈছে চিঠি, হিয়া উজাৰি মনৰ ভাৱ প্ৰকাশ কৰি। প্ৰতিটো শব্দত থাকিব প্ৰেম, বাক্যত থাকিব প্ৰবাহিত তেজৰ স্পন্দন। দেখা দেখি নহ'ব কেতিয়াও, নহ'ব চকুৰ মিলন। হ'ব মাথো চিঠিৰ আদান প্ৰদান, বগা কাগজত বোলাই দিম প্ৰেমৰ বুলন্দি। পৰিব মন গৈছে মোৰ সৰসী গাভৰুৰ প্ৰেমত। লিখিব মন গৈছে মোৰ চিঠি, 50ৰ ডেওনা পাৰ হোৱা মোৰ মনটো উৰি গৈছে এৰি অহা যৌৱনলৈ। মই বুঢ়া হ'ব নোখোজো, মই এতিয়াও স্বপ্ন দেখোঁ, প্ৰতিদিনে দেখোঁ। এই স্বপ্ন সজীৱ কৰি ৰাখিছোঁ মোৰ চিত্ৰতাৰুণ্যত। মই নিজকে নিত্য নতুন ৰূপত সৃষ্টি কৰিব খোজোঁ। কালৰ বিনাশী শক্তিয়ে ক্ষয় কৰিছে যদিও শৰীৰ, দুৰ্ভেদ্য দুৰ্গৰ মাজত সুৰক্ষিত কৰি ৰাখিছোঁ মোৰ আত্মাৰ যৌৱনক। অতীতৰ মধুৰ স্মৃতি ৰোমন্থন কৰি স্মৃতি জগতৰ পৰা উৰা মাৰো স্বপ্নৰ জগতলৈ। মোৰ মন গৈছে গাভৰুৰ প্ৰেমত পৰিব, এগৰাকী সৰসী গাভৰুৰ। নমস্কাৰ। কবিতাটি মই গাড়ীত গৈ থাকোঁতে এজন পুৰুষে এগৰাকী বন্ধুক কোৱা শুনিছিলোঁ, মোৰ 22 বছৰীয়া এগৰাকী গাভৰু প্ৰেমত পৰিব মন গৈছে। তেতিয়া মই ভাবিছিলোঁ, এই বাক্যশাৰীয়ে মই এটি কবিতা লিখিব পাৰোঁ। সেই কবিতাটো গাড়ীৰ ভিতৰতে মই আওৰাই পেলাইছিলোঁ। ভুল হ'লে ক্ষমা বিচাৰিছোঁ। নমস্কাৰ।